নমস্কাৰ, মোৰ নাম বৈজন্তী। মই আচাৰ্য প্ৰশান্ত ছাৰৰ ষ্টুডেণ্ট হয়। যোৱা 9 নৱেম্বৰ তাৰিখে অসম চৰকাৰে টেট উত্তীৰ্ণসকলক যি নিযুক্তি প্ৰদান কৰিলে, তাত ময়ো নিযুক্তি পাবলৈ সক্ষম হ'লোঁ। এই ক্ষেত্ৰত মই আচাৰ্য প্ৰশান্ত ছাৰৰ শিক্ষাৰ দ্বাৰা বহুতো লাভান্বিত হৈছোঁ। তেওঁৰ পৰা ভগৱদ গীতা, উপনিষদ আৰু ইণ্ডিয়ান ফিলচফি, ৱেষ্টাৰ্ণ ফিলচফি, বেদান্ত আৰু লগতে তেওঁৰ পৰা জেনেৰেল নলেজো বহুত লাভ কৰিছোঁ। আৰু এইখিনিয়ে মোক পৰীক্ষাৰ সময়ত বহুতো সহায় কৰিলে। আৰু ময়ো কেতিয়াও ভবা নাছিলোঁ যে মই টেট উত্তীৰ্ণ হ'ম বা টিচাৰ হ'ম, কেতিয়াও মই ভবা নাছিলোঁ। কিন্তু আচাৰ্য প্ৰশান্ত ছাৰৰ পৰাই, তেওঁৰ শিক্ষাৰ পৰাই মই বহুত অনুপ্ৰেৰণা আৰু সাহস লাভ কৰিলোঁ। তাৰ বাবে আজি মই এই স্থানত উপনীত হৈছোঁ। মই সকলোকে অনুৰোধ কৰোঁ যে আপোনালোকেও আচাৰ্য প্ৰশান্ত ছাৰৰ গীতা ছেশ্যনৰ লগত জড়িত হওক আৰু তেওঁৰ যিটো ভগৱদ গীতা আৰু বেদান্ত উপনিষদ তেওঁ যি ধৰণে ব্যাখ্যা কৰে, সেইটোৰ পৰা লাভ লওক আৰু আপোনালোকেও নিজৰ জীৱনক আগুৱাই লৈ যাওক। সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ। ধন্যবাদ।